বন্ধুসকল আজিৰ এই ভিডিঅ'টো শেষলৈকে চাব কাৰণ আজিৰ এই ভিডিঅ'টো অলপ চিৰিয়াছ হ'ব পাৰে। যদি আপোনালোকে মোৰ কথাত সমৰ্থন যায় তেনেহ'লে তলত আপোনালোকে কমেণ্ট কৰি জনাব, যদি নহয়ও তেতিয়াও নিজৰ মত দিব। Devils, I'm a rebel. Big city got bitch, I got several. Bitch, I fuck with devils. পৰহি মই ফেচবুকত চাই থাকোঁতে এটা ভিডিঅ' পালোঁ। এই ভিডিঅ'টো আছিল Team07 ফেজু। যোনে নাজানে ফেজু কোন, ফেজু এজন পপুলাৰ টিকটকাৰ হয়, যাৰ 07 নম্বৰ গ্ৰুপ এটা আছে টিকটকত। এওঁলোকৰ এৰাউণ্ড 23 মিলিয়ন ফলোৱাৰ্ছ আছে টিকটকত আৰু বহুত পপুলাৰ হয় তাত। সেইদিনাখন আপলোড কৰা সেই ভিডিঅ'টো আমি দুৰ্ভাগ্যবশতঃ ইয়াত প্লে' কৰিব নোৱাৰিম, কাৰণ আমি যদি প্লে' কৰোঁ আমাৰ ইয়াত কপিৰাইট পোৱাৰ চান্স আছে। সেইকাৰণে আমি ভিডিঅ'টো আমাৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে, আপোনালোকে গৈ ইয়াত চাব পাৰে ভিডিঅ'টো তেওঁলোকে কি কৈছিলে। কেইদিনমান আগত ঝাৰখণ্ডত এটা কেছ হ'ল য'ত তবৰেজ আনচাৰী নামৰ লোকজনক এটা পোষ্টত বান্ধি বৰ বেয়া ধৰণে মৰা হৈছিল চোৰ বুলি সন্দেহ কৰাত। ইয়াৰ লগতে তেওঁক মুছলমান বুলি গম পোৱাত জয় শ্ৰীৰাম ধৱনি জোৰ জবস্তি ক'বলৈ বাধ্য কৰাইছিল তাৰ স্থানীয় লোকসকলে, যিটো মই ভাবোঁ এক ঘৃণনীয় কাণ্ড, আমাৰ অভিনীল কাণ্ডৰ দৰে, যিটো প্ৰায় আমাৰ এবছৰ হৈ গ'ল। আমাৰ ভাৰতীয় সংবিধানে আমাক এইটো অধিকাৰ কেতিয়াও দিয়া নাই যে কোনোবা বেলেগ ধৰ্মৰ লোকক বলপূৰ্বকভাৱে আমাৰ ধৰ্মৰ কিছু কথা ক'লে বাধ্য কৰাম। এইটো এক অপৰাধ। বৰ্তমান এই কাণ্ডত অভিযুক্ত 11জন মানুহক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আশা কৰোঁ দোষীয়ে যাতে কঠোৰ শাস্তি পাওক। কিন্তু ফেজুৱে যিখিনি কথা ক'লে, पर अगर उसका बेटा अगर बदला लेने आएगा तो मत बोलना कि हर मुस्लिम आतंकवादी होता है, সেইটোৱে ডাইৰেক্ট ধৰ্মৰ নিচিনা এটা চেঞ্চিটিভ ইছ্যুত এফেক্ট কৰিলে। আমি কেতিয়াও কোৱা নাই যে সকলো মুছলমান মানুহ সন্ত্ৰাসবাদী। তোমালোকৰ নিচিনা ইমান পপুলাৰ মানুহ, ইমান ওপৰত থাকি এনেকুৱা থিংকিং লৈ আছা, এনেকুৱা কোনেও ভবা নাছিলে। তোমাৰ 23 মিলিয়ন ফলোৱাৰ্ছ থাকিব পাৰে, কিন্তু সেই বুলিয়ে যে ধৰ্মৰ নামত যি টি অপপ্ৰচাৰ চলাবা, ইয়াৰ তোমাৰ কোনো অধিকাৰ নাই। আমাৰো বহুত মুছলিম ফ্ৰেণ্ড আছে, লগৰ আছে, তেওঁলোকৰ লগতে থাকোঁ, তেওঁলোকৰ লগতে ধেমালি কৰোঁ। কেতিয়াও আজিলৈকে মিছবিহেভ কৰা নাই আমি এতিয়ালৈকে, বা কেতিয়াও আমি তেওঁলোকক সন্ত্ৰাসবাদী বুলিতো কোৱা নাই। মাত্ৰ দুই এচাম মানুহৰ কাৰণে এনেবোৰ ঘটনা হৈছে, আৰু যিটো ঘটনা হৈছে মই বিচাৰোঁ এনে কাম যোনে কৰে তেওঁলোকে কঠোৰ শাস্তি পাব লাগে। কিন্তু ধৰ্মানাত তোমালোকে টিকটকত যি ৰিউমাৰ স্প্ৰেড কৰিলা, সেইটোৱে হিন্দু মুছলমানৰ মাজত বহুত প্ৰভাৱ পেলালে। আচলতে তোমালোকৰ এই থিংকিঙেই তোমালোকৰ সন্ত্ৰাসবাদী বনায়, যিয়ে বিভেদ আনিব খোজে ধৰ্মৰ নামত। বৰ্তমান টিকটকে এটা ভাল কাম কৰিলে যে এওঁলোকৰ AC ৰিমুভ কৰিলে টিকটকৰ পৰা। এইটোৱে আশা কৰোঁ তেওঁলোকক উপলব্ধি কৰাব তেওঁলোকে আচলতে কি কৰিলে। নিজৰ মূৰ্খামিৰ কাৰণে তেওঁলোকৰ এতিয়া দুই এটা ভাল গানো ইণ্টাৰনেটৰ পৰা নাইকিয়া হৈ গ'ল। ইয়াকে কয় জেচি কৰ্ণী ভেচি ভৰণী। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াত বিভিন্ন ধৰ্মাৱলম্বী লোক থাকে, হিন্দু, মুছলমান, খ্ৰীষ্টান। আমি সকলোবোৰ এইবোৰ ভাই ভাই। আৰু ধৰ্মৰ নামত যোনে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ চলায়, লাগিলে তেওঁ যিমানে ওপৰ লেভেলৰ মানুহে নহওক কিয়, আমি এই ক্ষেত্ৰত নিজৰ মত আগবঢ়াই থাকিম বা ইয়াৰ ক্ষেত্ৰত আমি বিৰোধ কৰি যাম। আশা কৰোঁ আমাৰ অসমত এনেকুৱা ধৰণৰ ঘটনা নহওক, সেইবাবে আজি এই ভিডিঅ'টো বনালোঁ। আৰু মোৰ কথাখিনি যদি আপোনালোকে সমৰ্থন জনায় তেনেহ'লে কমেণ্টত ক'ব, আৰু নহয়ও সেইটো আপুনি আমাৰ কমেণ্টত ক'ব পাৰিব। চ' আজি ইমানটোৱে কৈয়ে আমাৰ এই ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ। বন্ধুসকল, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো অৰ্থাৎ ঘণ্টাটো বজাবলৈ নাপাহৰিব। ধন্যবাদ।